এইবোৰ মূৰ্খ মানুহ যিবোৰ এতিয়া গাড়ীবোৰ দুই চাইডে পাৰ্ক কৰি তোমাৰ চেনেল বিষ্ণু ভাই বলক আজি মই যাওঁ অৰুণাচল মোৰ লগত কোন যায় ৰেডি হৈ থাকক আৰু মোৰ লগত ই যাব মানে ইয়াক আজি লৈ লৈছোঁ এতিয়া ই ঘৰলৈ ফোন কৰি লৈছে এতিয়া বৰ্তমান ঘৰলৈ ফোন কৰি লৈছে এতিয়া যাওঁ বলক মই যাম ডিব্ৰুগড় হৈ পেলাই মাঘেৰিটা হৈ লিডু হৈ পেলাই আপোনাৰ জাগোন হৈ অৰুণাচল ওলামগৈ ঠিক আছে এইখিনি সময়ত মই আপোনালোকক দেখুৱাবলৈ গৈ থাকিম আজি মুখত কিন্তু বেয়া কথাও ওলাব পাৰে কাৰণটো কি মই এই ৰাস্তাটো লৈ পেলাই বহুত দুখিত মানে বেছি অত্যন্ত দুখিত কি কাৰণে মই আপোনালোকক কৈ দিছোঁ এই ৰাস্তাটোত টাউন কেইখনত প্ৰায় আপোনাৰ ডিগবৈ আমাৰ এইটো কি কয় এডোখৰ মৰাণ ডিগবৈ মৰাণ আৰু মাঘেৰিটাত এনেকুৱা অদ্ভুত মানুহ আছে ৰাস্তাটো হেঁতি যৌতুকত আনিছে বুলি ভাবি লৈছে নেকি ঠিকান নাই মানে ৰাস্তাটো গোটেই টাউনখনত দুই পাৰে গাড়ী ৰখাই থৈ দিয়ে আৰু আহিবলৈ মানে কোনো উপায় নাপায় মানুহ ইমানেই ভিৰ হৈ যায় এখন টাউন পাৰ কৰিবলৈ আপোনাৰ 2 ঘণ্টা 2.5 ঘণ্টা 1.5 ঘণ্টা এনেকৈ সময় লাগে আৰু ছাইডত পুলিচবোৰ মানে সোমাই থাকে নাই জাম ভাঙিবলৈ বুলি নাই কোনো উপায় নাই অপশ্যন নাই বলক আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক দেখিব আজি কেনেকুৱা অদ্ভুত মাথা গৰম মানুহ থাকিব পাৰে মানে পৃথিৱীত কি ভাবি গাড়ীখন ল'লে নহ'ব গাড়ীখন ক'ত পাৰ্কিং কৰিব লাগিব কেনেকৈ পাৰ্কিং কৰিব লাগিব সেইবোৰ কথা জানিব লাগিব গতিকে আজি মোৰ ভিডিঅ'টোৰ উদ্দেশ্য সেইটোৱে আপোনালোকে চাই থাকক কেনেকুৱা মাথা গৰম মই বাৰে কৈ আছোঁ কিছুমান মানুহে মই কিন্তু এইটো মই আপোনাৰ বিতৰ্কৰ কাৰণে কোৱা নাই মই নিজে আজি হাইছমেণ্ট পাইছোঁ মই যিহেতু পাবগৈ লাগিছিলে 4-5টা বজাৰ ভিতৰত মই অৰুণাচল পাবগৈ লাগিছিলে ৰাতিটো আহি আছোঁ কিন্তু এই জাম হোপাৰ কাৰণে মই এতিয়ালৈকে পাবগৈ পৰা নাই কাৰণটো কি আমি গাড়ীত তেল লোড কৰি আনো যিহেতু আমাৰ তেলৰ বহুত কথা থাকে বহুত নিয়ম থাকে সেই অনুপাতে আমি যদি সময়ত দিব নোৱাৰোঁ বহুত অসুবিধা হয় পাম্পত হালা হয় মালিকৰ হালা হয় কোম্পানীৰ হালা হয় বহুত কিবাকিবি অসুবিধাৰ সন্মুখীন মানে বহুত পৰিব লাগে মই বুলি নহয় মোৰ নিচিনা বহুত ড্ৰাইভাৰ আছে তেওঁলোকক একেটাই কণ্ডিশ্যন চবৰে কিছুমানটো টাইম মিলাই ল'বলগীয়া হয় ন ড্ৰাইভাৰ হ'লোঁ বুলিয়ে যে আপোনাৰ আমাৰ টাইম নাই আমাৰ ঘৰ বাৰী নাই সেইটো বুলি নহয় কথাটো সিমানেই আপোনালোকে চাই থাকক ভিডিঅ'টো নিজে বুজি পাব কেনেকুৱা অদ্ভুত ৰকমৰ মানে মানুহ থাকে পৃথিৱীত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইজন চক দুই ইফাৰে গাড়ী লাইন পাতি একে ছাইডত আহি আছে আৰু আমাৰ এইজনক কি বুলি ক'বলৈ খুব ভাষা নাই লাইনত যাব পৰা যায় আমাৰ এইটো ৰাস্তা আপোনাৰ ব্লক কৰি ৰাখি থৈ দিছে অকলে ইফালে কিন্তু বাকীখিনি ৰাইজ অকলে যায় এজন মৰিবলৈ ধৰা দেখিলেই নহয় এই গাড়ীবোৰ ৰাস্তাৰ ওপৰতে এনেকৈ কৰি ৰাখি থয় ৰাস্তাৰ ওপৰতে আছে চব গাড়ীবোৰ এতিয়া যাবলৈ ইফালেও উপায় নাই সিফালেও নাই কিন্তু ছাইডত বহুত জেগা আছে তেওঁলোকে গাড়ীবোৰ নাৰাখে এই মানুহবোৰে দামী গাড়ীবোৰ লোৱা মানুহবোৰক কৈছোঁ এইকেইখন গাড়ী যাৰ এই টাউনৰ এলেকাটোত মই ইমান দিন আহি আছোঁ এই টাউনৰ এলেকাটোত এনেকৈ এই গাড়ীকেইখন এনেকৈ প্ৰায়ভাগে দেখোঁ গোটেই ৰাস্তাটো ব্লক কৰি থয় চব যাবলৈ কিমান অসুবিধা হয় ছবি দিয়া এই গাড়ীবোৰ কেনেকৈ ৰাখে সেইবোৰ মানুহ আপোনাৰ মূৰত একোৱে নাই বুলি ক'লেও আপোনাৰ বেয়া নহয় ফাইনেলি আহি মই এতিয়া আপোনাৰ জাগোন পালোহি একদম মোৰ গৰম কৰি পঠিয়াই কেতিয়াবা গতিকে ভিডিঅ'টোত কিছুমান কথা যদি মুখত বেয়াকৈ ওলাইছে বেয়া নাপাব মোৰ বন্ধু বান্ধৱীসকলক কৈছোঁ আৰু বেয়া পায়ো লাভ নাই যি কম মুখামুখি চিধা কথা বেয়া পাই লাভ নাই সঁচা কথা কৈছোঁ অসুবিধাত ভোগাটোৱে বুজি পায় আচলতে বলক ভিডিঅ'টো গৈ থাকোঁ